আহাচোন মৰমৰ কণমানিহঁত, আজি আমি অসম চৰকাৰে যুগুতোৱা প্ৰথম শ্ৰেণীৰ জংকাৰ নামৰ নতুন অসমীয়া পাঠ্যপুথিৰ পাঠ 1ত দিয়া এটা গান লগে ভাগে গাওঁ। ইয়াত লিখাই আছে লগে ভাগে গাওঁ আহা। আৰু এই পাঠটোৰ জৰিয়তে তোমালোকক কি কি বৰ্ণৰ লগত চিনাকি কৰাই দিবলৈ বিচাৰিছে সেয়া কৈছোঁ। ব, ক, ৰ, ম, আ আৰু আকাৰ। আহাচোন এতিয়া আমি কবিতাটো একেলগে আবৃত্তি কৰোঁ। ইয়াত লিখা আছে লগে ভাগে গাওঁ আহা। বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা। বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাওঁগৈ বলা। আহাচোন আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। বগাকৈ বগলী বহলাই বহিছে, বলুকাত বিয়লি বেলা। বকুল বাগৰিছে ববচা বনতে, বুটলি বিলাওঁগৈ বলা। এতিয়া চোৱাচোন, বগাকৈ ইয়াতো ব আছে, এইটো বগলীটো ব আছে, বহলাই ইয়াতো ব আছে, বহিছে ইয়াতো ব আছে, বলুকাত ইয়াতো ব আছে, বিয়লি ইয়াতো ব আছে, বেলাতো ব আছে, বকুলতো ব আছে, বাগৰিছে ইয়াতো ব আছে, ববচা ইয়াতো ব আছে, বনতে ইয়াতো ব আছে, বুটলি ইয়াতো ব আছে, বিলাওঁগৈ ইয়াতো ব আছে, বলা ইয়াতো ব আছে। গতিকে তোমালোকে এই ব বৰ্ণটো ভালদৰে শিকি ল'বা। ইয়াত তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা। ইয়াত আমি এই ছবিবোৰ যে দিছে, এই ছবিবোৰৰ প্ৰথম ধ্বনিটো কি হ'ব আমাক ক'বলৈ দিছে। ইয়াত ইয়াত বৰ্ণটো দিছে ব। আৰু এই ছবিবিলাক যে দিছে, ছবিটো আমি দেখিয়ে চিনি পাইছোঁ, এইটো হ'ল কি বগলী। বগলীত কি থাকে ব, প্ৰথম বৰ্ণটো হৈছে ব। বল, বলতো প্ৰথম বৰ্ণটো থাকে ব। আৰু এইটো হৈছে বটল, বটলতো প্ৰথম বৰ্ণটো হৈছে ব। এতিয়া ইয়াত কি কৈছে, তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। বগা, বগাৰ প্ৰথম ধ্বনিটো হৈছে ব। বৰল, বৰলৰ প্ৰথম ধ্বনিটো হৈছে ব। বন, বনৰো প্ৰথম ধ্বনিটো হৈছে ব। বগৰী, বগৰীৰো প্ৰথম ধ্বনিটো হৈছে ব। বৰফ, বৰফৰো প্ৰথম ধ্বনি হৈছে ব। বজাৰ, বজাৰৰো প্ৰথম ধ্বনি হৈছে ব। বছৰ, বছৰৰো প্ৰথম ধ্বনি হৈছে ব। এতিয়া তোমালোকক কৈছে কি, ফুটবোৰ লগ লগাই আখৰ লিখোঁ আহা। এই ফুটবোৰ যে দিছে, এই ফুটবোৰ তোমালোকে লগ লগাব লাগিব। লগ লগাই তোমালোকে আখৰ লিখিব লাগিব। এই বৰ্ণকেইটা লিখিব লাগিব। বৰ্ণ কি বৰ্ণ দিছে ইয়াতে, ব বৰ্ণকে দিছে তোমালোকক লিখিবলৈ কাৰণে, অভ্যাস কৰিবৰ কাৰণে। ইয়াত আমি ফুটবোৰ কেনেকৈ লগাব লাগিব, এই যে কাৰ চিনডাল দিছে, কাৰ চিনৰ পিনে আমি লগ লগাই দিব লাগিব। কাৰ চিনডালৰ দিশত এইপিনে আমি দি দিম, এনেকৈ লগ লগাই দিম। তাৰপিছত এইটো এনেকৈ, এইপিনে কাৰ চিনডাল আছে, এইপিনে লগ লগাই দিম। তাৰপিছত এইপিনে আছে কাৰ চিনডাল, এইপিনে আমি তলৰ পিনে দিম। এতিয়া ওপৰৰ পিনে আছে, আমি ওপৰৰ পিনে আমি লৈ যাম কাঠ পেঞ্চিলডাল। হৈ গ'ল, আমি ব বৰ্ণ দিলোঁ। আমি এতিয়া এই ব বৰ্ণটো যেনেকৈ আমি ইয়াত কাৰ চিনডালৰ দিশেৰে আমি হাত পোনাইছিলোঁ, ঠিক তেনেদৰে বাকীবিলাক ইয়াত যে দিয়া আছে বৰ্ণবিলাক, এইকেইটা, এই ফুটকেইটাও আমি লগ লগাই বকেইটা আমি লিখিম। তাৰপিছত লিখোঁ আহা বুলি দিছে, ইয়াত আমি ব, ইয়াত ফুট ফুট দিয়া নাই যদিও আমি ব আমি গোটেইকেইটাতে আমি ব আমি লিখি যাম। তোমালোকক ইয়াত লিখিবলৈ দিছে, তোমালোকে ইয়াত ব এনেকৈ লিখিবা। এনেকৈ ব তোমালোকে লিখিবা। আৰু ইয়াত এনেকৈ লিখিবা। এনেকৈ তোমালোকে গোটেইকেইটা সম্পূৰ্ণ কৰিবা। আহাচোন কণমানিহঁত, এতিয়া আমি
তোমালোকৰ 17 নম্বৰ পৃষ্ঠাত দিয়া পাঠটি পঢ়ো। ইয়াত কৈছে কি প্ৰথমতে লগে ভাগে গাঁও আহাচোন এই কবিতাটো আমি গাওঁ। কণমান যাব ককাৰ লগত কিনিবলে কিবা কিবিবোৰ কিনো হ'ব পাৰে চাবাচোন বাৰু ভাবি। আহাচোন আমি আকৌ এবাৰ গাওঁ। কণমান যাব ককাৰ লগত কিনিবলে কিবা কিবিবোৰ কিনো হ'ব পাৰে চাবাচোন বাৰু ভাবি। ইয়াত তোমালোকক শিকিবলৈ দিয়া বৰ্ণটো হৈছে ক বৰ্ণ। ইয়াত চোৱাচোন কণমানত শব্দটোত আছে ক, ককা ইয়াতো দুটা ক আছে। কিনিবলে এই শব্দটোতো ক আছে। কিবা ইয়াতো ক আছে। কিবি ইয়াতো ক আছে। কিবা ইয়াতো ক আছে। কিবিবোৰ ইয়াতো ক আছে। কিনো ইয়াতো ক আছে। গতিকে তোমালোকে এই ক বৰ্ণটোৰ লগত ভালদৰে পৰিচিত হ'বা। এতিয়া ইয়াত কৈছে তলৰ ছবিবোৰৰ নামৰ প্ৰথম ধ্বনি কওঁ আহা। ইয়াত বৰ্ণটো হৈছে ক আৰু ইয়াত এইটো ছবিটো কি কল। কলৰ প্ৰথম ধ্বনিটো হৈছে ক। কলম কলম বুলি কওঁতে প্ৰথম ধ্বনিটো হৈছে ক। কলহৰ প্ৰথম ধ্বনিটো হৈছে ক। এতিয়া ইয়াত কি কৈছে তলৰ শব্দবোৰ শুনো আৰু প্ৰথম ধ্বনি কওঁ আহা। তোমালোকক শিক্ষকে এই শব্দবোৰ শুনাব। শুনোৱাৰ পিছত তোমালোকে ক'ব লাগিব সেই শব্দবোৰৰ প্ৰথম ধ্বনিটো কি হয়। কচু কওঁতে প্ৰথম ধ্বনিটো ক চু। প্ৰথম ধ্বনি হৈছে ক। দ্বিতীয়তে কণী কওঁতে প্ৰথম ধ্বনি হৈছে ক। কল কওঁতে ক প্ৰথম ধ্বনি হৈছে ক। কৰতৰ প্ৰথম ধ্বনি হৈছে ক। কঠৰ প্ৰথম ধ্বনি হৈছে ক। কমলাৰ প্ৰথম ধ্বনি হৈছে ক। কপালৰ প্ৰথম ধ্বনি হৈছে ক। কটাৰীৰ প্ৰথম ধ্বনি হৈছে ক। এতিয়া তোমালোকক ব বৰ্ণ যেনেকৈ লিখিছিলা তেনেকৈ এই ফুটবোৰো লগ লগাই তোমালোকে এই ক বৰ্ণটো তোমালোকে লিখিবলৈ শিকিব লাগিব। ইয়াত যেনেকৈ কাৰ চিনেৰে দিশ দিয়া হৈছে এই দিশৰ মতে তোমালোকে লিখিব লাগিব এনেকৈ এইটো দিশত, তাৰপিছত এইটো দিশত, এতিয়া এইটো দিশত, তলৰ দিশত, এতিয়া ওপৰৰ দিশত তোমালোকে উঠাই দিব লাগিব আৰু কৰ এই সৰুডাল তোমালোকে এইপিনে দি দিব লাগিব। এতিয়া বাকীবোৰো তোমালোকে এনেকৈ লিখিবা। এনেকৈ লিখি যাবা। এনেকৈ তোমালোকে বাকীবোৰ বৰ্ণ লিখি যাবা। তাৰপিছত ইয়াত তলতো লিখো আহা বুলি কৈছে তোমালোকে ইয়াত লিখি যাবা ক এনেকৈ লিখি সম্পূৰ্ণ কৰিবা। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে ব বৰ্ণ আৰু ক বৰ্ণৰ লগত ভালদৰে পৰিচিত হ'লা। তোমালোক যদি মোৰ চেনেলটো নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেনে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা।